क्या बाबू आज बेटा मैं सारे गाली बस्ती स्कूल क्या फिर मावत पूछा दिबा रखा कोई नहीं की यार तुम काली दिन जाना তুমি দেখো যাও যাও আল্লাহ মাকটো এৰি গালিতে অল্পাৰে চলি তোৰ কথা নাজানিলা এতিয়া মই পইচা ক'ত পাওঁ 3 নহৰ পইচা 500 কইলো 1500 টকা ক'ত পাওঁ এতিয়া মই যি হ'ব দে একবাৰ মই ৰত্ন চিত্তা পাৰা ৰ দে যদি আনো অলপ পইচা ও বাবু বাবুৱে এলা মই আহো ৰবা মই আহি পেলাই তোমাক ভাত দিম ৰবা ৰবা আহি আছো ও ৰতন ৰতন আহ ও এরবো একটা দিন দিছি হয় নেকি এক কথা এটা কাৰণে আহিছো কিবা মানে মোক 1500 টকা এটা ধাৰে লাগিছিলে মই কালি গিলি ধাৰ দিম পয়সা অলপমান চাকচোন আছে যদি নাই দ দক দে হ'ব দক পয়সা কোথায় আসলে লাগছি ঠিক দিবেলা পামে কোথায় বাপ্পারে দেখ ঠিক না দেয় বালিশ তাতে নাপলোৱে তাতে পাওঁ না চাওঁ ৰচোন বহে মানুহ একবাৰ শুনে দে আপুনি কিমান আশা লাগিছে শুনা নাই বুলি ভাবিছিলোঁ এটা কথা কাৰণে কিবা মোক অলপ পইচা লাগিছিলে 1500 মান টকা পইচাটো আমাৰ তাত পান মানে সেই দাদা ফোন মাৰি কওকচোন দিব মানে দক ইচ্ছাতে দাদা বেলেগ মই ফোন মাৰিম তাক আমি ফিৰে খেদাও অলপ মই এক ফোন কৰিছিলোঁ দিয়ক এওঁ বুলি পইচা দিবা নহয় পইচা আৰু গাছত লাগে নহয় আমাৰো দৰমহা নাই দক তে হ'ব দক আজিকালি মানুহ বৰে টাকা গ'লে টাকাই গ'লে পইচা 1 টাকা এটা নিদিলে হা এনথতটো গিৰিয়াকে চাকৰি কৰে গুৱাহাটীত তথাপি 1 টাকা এটা দিব নোৱাৰে কি মানুহ রব 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 না মই পয়সা দিব পারি না যদি একটা কাম করে কি কাম বাবু না কিনতে পয়সা দিব মই মাক মিশাও ছাগল একটা লাগে কই নেকি মাইবা লৈ না ললে দিন আৰু যাতে তুমি যখন মাক কবা কৈ কেনে কবা বোলে কিবা হাতৰা কৰি লৈ না পালি ভাবিছিল কিন্তু পইচা অলপ আমাকে একটা ছাগল লাগবে তোমাক কিয় হঠাৎ ছাগল লাগে মোক লাগে বলে পয়সা লাগবে মই হঠাৎ ছাগলী এটা ক'ত পাওঁ এই মাত্র যে কুড়াতুর আছে সেই কুড়াতুর আছে হয় নেকি তুমি ক'ত লগ পালা তাই হয় নেকি দিয়াতে আছে মোক ফোন মাৰিম দিয়া তুমি যোৱা এতিয়া হেল্ল' আপোনালোকৰ বোলে ছাগলী আছিল আমাৰ বাবুকেইটা লাগিছিল ৰ'ব গধূলি লৈ আহিব দিয়কতে ভালে হৈছে ভাল সময়ত পাম নাকেনবি তই ছাগালটো বেছি পাম ছাগালটো আনিছো মই কিমান দিব লাগিব ৰে 3000 টাকা দক 2500 দিলে হ'ব না দক এডমিশনৰ পইচাটো দিবা পাৰিম